আপোনালোক সকলোৱে ভালে কুশলে আছেনে? ময়ো ভালে কুশলে আছোঁ। আৰু আজি দিৱালী, সেইকাৰণে মই ভাবিছোঁ অলপ মেনশ্যন কৰোঁ। ৰুমৰ ফ্ৰণ্টতে মই এটা ৰংগোলী বনাব লৈছোঁ, আপোনালোকক দেখাওঁ বলক। আৰু আপোনালোক সকলোলৈকে হেপী দিৱালী। আপোনালোকৰ জীৱনটো পোহৰে ভৰপূৰ হৈ পৰক। বলক এতিয়া মোৰ ৰংগোলীটো দেখাওঁ। ফাৰ্ষ্ট টাইম মই এডালেদি আঁকি ল'লোঁ ময়ূৰ চৰাইটো, তাৰপৰা এতিয়া মই কালাৰখিনি এনেকৈ দি আছোঁ। আৰু বাকীটো আপোনালোকক মই দেখাই আছোঁ, কমপ্লিট হোৱাৰ পাছত দেখাই আছোঁ। এতিয়া মই অলপ এইখিনি এনেকৈ দেখাই আছোঁ, ষ্টাৰ্টিং টাস্ক আৰু ফাইনেল টাস্কটো মই দেখাই আছোঁ। এতিয়া মোৰ ৰংগোলী অঁকা হৈ গ'ল, আপোনালোকক দেখাম ফাইনেল টাস্কটো কেনেকুৱা হৈছে ক'বচোন দেই। এটা ভৰি ইফালে এটা দিছোঁ আৰু হেপী দিৱালী। ৰাতি বেছিকৈ ভাল লাগিব, দিনত ইমান এটা ফুটি উঠা নাই। ভাল লাগিছে নি কমেণ্টত জনাবচোন। ৰাতিপুৱা মই আপোনালোকক দেখাইছিলোঁৱেই ৰংগোলী অঁকা, আৰু এতিয়া মই চাকি জ্বলাম বুলি ভাবিছোঁ। বতৰটো পূৰা বেয়া, বাহিৰততো চাকি জ্বলাব নোৱাৰোঁৱে, সেইকাৰণে ৰংগোলীতে ধুনীয়াকৈ মই চাকি জ্বলাম বুলি ভাবিছোঁ। আপোনালোকক দেখাবলৈ লৈছোঁ, বলক চাওঁগৈ। আৰু এইবাৰহে মানে বৰষুণ দিছে দিৱালীত, মই আগতে দেখা নাই কিন্তু এনেকৈ দিৱালী দিনাখনি বৰষুণ দিয়া। তথাপি আৰু বৰষুণ দিছে, দেখিছেনে? অলপমান আৰু দেখাই দিছোঁ, বতৰ বেয়া। দিৱালী কি মানে মন চনে বেয়া হৈ গৈছে। যদিও চাকি জ্বলাই দিওঁ আৰু বলক আপোনালোকক দেখাওঁ।